ফ্ৰেণ্ডছ ৰুম্পি সaikia Bora ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰক আৰু নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে কাষতে থকা বেল আইকনটো বজাই দিব। এয়া লৈছো মই ভাত খোৱা চাউল মানে আৰৈ চাউল। এয়া চাউলখিনি মই আধা ঘণ্টা আগত তিয়াই ৰাখিছিলোঁ। তিয়াই তুলি পিনি এতিয়া মই এই খুন্দিব লৈছোঁ আৰু এইখিনি খুন্দি মই ভালদৰে চালনীত চালি ল'ম। এয়া লৈছোঁ মই পিঠাগুড়ি চাউল এয়া খুন্দি পিনি মই এয়া পিঠা অলপ লৈ লৈছোঁ পিঠাগুড়ি আৰু এয়া লৈছোঁ মই চেনি আৰু এয়া লৈছোঁ মই নাৰিকল এয়া পিচি পিনি লৈ লৈছোঁ এটা নাৰিকল। এইখিনি গোটেইখিনি মই একেলগে মিক্স কৰি লওঁ এইখিনি আৰু মোক লাগিব ৰিফাইন তেল অকণমান আৰু এইডাল হ'ল ইডলি পিঠা বনোৱা ষ্টেণ্ডডাল। এইডাল মিশ্ৰণ কৰা এই পিঠাখিনি মই এতিয়া চালনীত চালি লৈছোঁ। যিহেতুকে মই গাখীৰ নিদিওঁ এই পিঠাটোত আৰু মই অলপ বেলেগকৈ বনাম। এই পিঠাটো সকলোৱে গাখীৰ দি বনায়, মই আজি গাখীৰ নিদিয়াকৈ শুকানকৈ বনাম। ষ্টেণ্ডডাল এতিয়া মই খুলি লৈছোঁ আৰু খুলি লৈ মই ৰিফাইন তেল অলপ গোটেইকেইটা ষ্টেণ্ডতে দি দিম আৰু দি পিনি এই ষ্টেণ্ডডালৰ বাতিটোত ধুনীয়াকৈ সানি দিম। পিঠাটো যেতিয়া মই এৰুৱাম মানে হৈ যোৱাৰ পিছত তেতিয়া যাতে পিঠাটো লাগি নধৰে সেইকাৰণে ৰিফাইন তেল অলপ দি লোৱা হৈছে আৰু মই পিঠা এটা এটাকৈ দি যাম। ষ্টেণ্ডডালত গোটেইখিনি পিঠা ভৰোৱা হৈ গ'ল আৰু এইখিনি মই আগা পিছাকৈ এনেকৈ যেনেকৈ দিছোঁ তেনেকৈ দিব লাগে আৰু ইয়াত কুকাৰৰ ভিতৰত পানী অলপ দি এই ষ্টেণ্ডডাল মই ভৰাই দিম। পানী বহুত বেছিও দিব নালাগে, পানী বেছিকৈ দিলে পিঠাটোৰ তলত পানী হৈ যাব। সেইকাৰণে অলপমান পানী দি পিনি এই কুকাৰৰ ঢাকনিখন লগাই দিব লাগিব আৰু কুকাৰৰ টুপিটো লগাই দিব নালাগে। পিঠাটো বনাওঁতে 5 মিনিটতে হৈ যায়। এতিয়া মই ঢাকনখন উলিয়াই চাইছোঁ, এই পিঠাটো এতিয়া সিজি গৈছে ধুনীয়াকৈ। মই এতিয়া উলিয়াই আনিম, গৰম হৈ আছে যিহেতু। এয়া লাহেকৈ মই উলিয়াই আনিলোঁ আৰু এটা এটাকৈ পিঠা উলিয়াই ল'ম। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল আৰু এয়া পিঠা খাব পৰা হৈ গ'ল। ধন্যবাদ। জয় আই অসম।